Exercise 2.3 question চাৰিটো দিয়া আছে আমাৰ x cube minus 3 x square plus x plus 2 এটা বহুপদ g of x এৰে হৰণ কৰা ভাগফল x minus 2 আৰু ভাগশেষ minus 2x plus 4 পোৱা গ'ল g of x নিৰ্ণয় কৰা কি দিয়া আছে আমাৰ p of x দিয়া আছে given যি দিয়া আছে সেইটো লিখি লোৱা p of x equal to x cube minus 3 x square plus x plus 2 ভাগফল দিয়া আছে আমাৰ x minus 2 p of x equal to x minus 2 ভাগশেষ r of x equal to minus 2x plus 4 g of x উলিয়াব লাগে আমি কি জানো ভিতৰটো কি বুলি কয় ভাজ্য বাহিৰটো ভাজক ওপৰত ভাগফল আৰু যি বাকি থাকে হেতু কি আমাৰ ভাগশেষ এটো আমাৰ p of x এটো g of x এটো q of x এটো r of x আমি জানো ভাজ্য ইকুয়াল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ p of x equal to g of x into p of x যোগ r of x p of x এর মান দিয়া আছে বহাই দিয়া মানবিলাক x cube minus 3x square plus x plus 2 equal to g of x উলিয়াব লাগে into q of x এর মান কি দিয়া আছে আমাৰ x minus 2 যোগ r of x এর মান দিয়া আছে আমাৰ minus 2x plus 4 এখিনি আছে লিখি দিয়া তাৰপিছত কি কৰিবা এইটো টার্ম ইকুয়ালৰ হিফাল আছে এফাল লৈ আহা তোৰ আগত কি আছে আমাৰ মাইনাস যদি এফাল লৈ আহা কি হ'ব প্লাস তোৰ আগত কি আছে প্লাস এফাল লৈ আহা কি হ'ব মাইনাস ইকুয়াল টু g of x into x minus 2 এখিনি থাকি গল তাৰপিছত x cube minus 3x square এটা x আৰু দুটা x কি হ'ব 3x তাৰপিছত minus 2 equal to g of x এফালে চোৱা g of x এর লগত x minus 2 কি হৈ আছে আমাৰ পূৰণ হৈ আছে যদি এফালে লৈ আহা কি হ'ব হৰণ x minus 2 equal to g of x তাৰপিছত কি কৰিবা x minus 2 ৰে এটো বহুপদক হৰণ কৰি দিয়া x minus 2 x cube minus 3x square plus 3x minus 2 ইয়াৰে প্ৰথম পদ দি ইয়াৰে প্ৰথম পদক হৰণ কৰা ইয়াতে কেইটা x আছে আমাৰ তিনিটা ইয়াতে কেইটা x আছে আমাৰ এটা বাদ দি দিয়া কেইটা থাকিব আমাৰ দুটা x স্কয়ার থাকিব x স্কয়াৰৰ লগত x পূৰণ x কিউব x স্কয়াৰৰ লগত -2 পূৰণ কি হ'ব 2 -2 x স্কয়ার স্কয়ার টার্ম যত আছে তাতে বহাই দিম 2x স্কয়ার তলত যদি মাইনাস থাকে এটো কি বুজিবা তুমি প্লাস যদি তুমি ইয়াতে কি হ'ব তোমাৰ -x স্কয়ার ডাঙৰটোৰ আগত কি আছে আমাৰ মাইনাস সৰুটোৰ আগত কি আছে আমাৰ প্লাস সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যাৰ পৰা যদি সৰু সংখ্যা মাইনাস কৰা সদায় আগত এটা কি আহিব মাইনাস চিন আহিব এটোৰ তলত একো নাই নমাই দিয়া তাৰপিছত ইয়াৰে প্ৰথম পদ দি ইয়াৰে প্ৰথম পদক হৰণ কৰি দিয়া -x স্কয়ার ডিভাইড বাই কি হ'ব x ওপৰত আমাৰ দুটা x আছে তলত এটা x আছে এটা বাদ দি দিয়া এটা থাকিব আৰু এটা x থাকিব আৰু মাইনাস চিহ্ন এটা থাকিব ওপৰত বহাই দিয়া
মাইনাছ এক্সৰ লগত এক্স পূৰণ মাইনাছ এক্স স্কুৱাৰ মাইনাছ 7 কি হ'ব প্লাছ এক্সৰ লগত 2 পূৰণ প্লাছ 2x ইটো কেনসেল তলত যদি প্লাছ থাকে সেইটো কি বুজিবা তুমি মাইনাছ 3টা x ৰ পৰা যদি 2টা x মাইনাছ কৰা কিমানটা থাকিব এটা x থাকিব মাইনাছটো নমাই দিয়া তাৰ পিছত এইটো দি এইটো হৰণ কৰা x ৰ মাজত কেইবাৰ যাব একবাৰ প্লাছ 1 1 ৰ লগত x পূৰণ x প্লাসে মাইনাসে কি হ'ব মাইনাস 1 ৰ লগত 2 পূৰণ 2 তলত কি থাকিব আমাৰ 0 এতিকে g of x এতিকে নির্ণয় g of x equal to x square minus x plus 1 এখানে